গাইজ হেল্ল' নমস্কাৰ সত শ্ৰী আকাল আদাব আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ মানে গাটো ইমান ভাল নহয় এইফালে মূৰৰ বিষ হৈ আছে আৰু এইফালে অলপ এইটো আঙুলিটোৰ অলপ প্ৰব্লেম হৈ আছে মানে কি এনেকৈ দিব নোৱাৰোঁ আৰু জোৰ কাম কৰিব একদমেই নোৱাৰোঁ প্ৰব্লেম হৈ আছে ভাবিছিলোঁ ডক্টৰৰ তাত যাম যোৱা নহ'ল কালি যাম চাওঁ কি কৰোঁ তো বাৰু আজি অলপ আপোনালোকৰ লগতে কথা পাতোঁ বুলি ভাবিছোঁ আপোনালোকে মই বাৰু ভিডিঅ'বিলাক দি থাকোঁ কমেণ্ট নকৰে কমেণ্ট কৰিলে গম পায় যে ভিডিঅ'বিলাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব মোৰ ভাল লাগিব তেতিয়া ভিডিঅ' দি শ্বৰ্ট ভিডিঅ'ই দি আছোঁ বেছিভাগ লং ভিডিঅ' দিবৰ কাৰণে ইমান টাইম পোৱা নাই সেইকাৰণে ভাবিলোঁ আজি এনেদৰে এটা লং ভিডিঅ' দিওঁ আপোনালোকৰ লগত অলপ ফেচ টু ফেচ কথা পাতি ভিডিঅ' দিয়া মানে কি দিব টাইম পাওঁ মানে কি হয় কি টপিকৰ ওপৰত দিওঁ সেইটো মই মানে ভাবি নাপাওঁ যদি আপোনালোকে মোক কয় যে এনেকুৱা ভিডিঅ' দিব তেতিয়া ভাল লাগিব বা ভ্লগ লাগে যদি ভ্লগৰ কথা ক'ব বা কিবা যদি ৰেচিপি লাগে ৰেচিপিৰ কথা ক'বা সেনেকুৱা ধৰণৰ মানে ভিডিঅ'বিলাক বনাই ভাল লাগে যদি মানে কোৱা যায় অডিয়েঞ্চৰ ফালৰ পৰাই কমেণ্ট আহে তেতিয়া ভাল লাগে ভিডিঅ'বিলাক দি বাকী ভালেই আপোনালোকৰ কেনেকুৱা বাৰু ক'বচোন আৰু মই আজি এটা মানে বিশেষ কথা এটা ক'ব ওলাইছোঁ মানে এজ এ পেৰেণ্টছ হিচাপে মোৰো এজন মানে ল'ৰা আছে দেখা পায়ে থাকে মোৰ ভিডিঅ'ত সকলোৱে কেতিয়াবা দিওঁ মই তাক লৈ এনেকুৱা যে মোৰো ল'ৰা আছে মানে তাৰ 4 years হৈছে এতিয়া 4 years হৈছে 5 years হ'ব আৰু কেইদিনমান পিছত 4 years হৈছে তাৰ মানে কি বস্তুবিলাক চাই মই এজ এ পেৰেণ্টছ হিচাপে কিছুমান বস্তু এনেকৈ ক'ব পাৰোঁ যে বাচ্ছাক কি হয় মানে কি টাইম দিব লাগে যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা বাচ্ছাক টাইম দিব লাগে তেতিয়া বাচ্ছাবিলাকে ভাল পায় সেইটো মানে বহুত ডাঙৰ কথা বাচ্ছাক টাইম দিয়াটো আমাৰ মানে কি হাউচৱাইফৰবিলাকৰ এনেকুৱা হয় কামতে ব্যস্ত হৈ থাকোঁ আমি টাইম দিব নোৱাৰোঁ কিন্তু তাৰ মাজত হ'লেও আমি বাচ্ছাক টাইম দিব লাগে সিহঁতৰ লগত অলপ খেলা ধূলা কৰি বা সিহঁতৰ লগত অলপ কথা পাতি ফ্ৰীলি বা আজি স্কুলত গৈছে স্কুলৰ পৰা অহাৰ পিছত কি হ'ল স্কুলত কোন মেমে কি পঢ়ালে কেনেকুৱা পালা কোন মেমৰ ছাবজেক্টটো বেছি ভাল লাগিল তোমাৰ আজি পঢ়ি এনেকুৱাকৈ যদি আমি সিহঁতৰ লগত মানে কিছুমান কথা পাতোঁ বা আজি স্কুলৰ কোন ফ্ৰেণ্ডৰ লগত কি কৰিলা কাৰ লগত কি ক'লা এনেবিলাক যদি কথা আমি পাতোঁ সিহঁতে মানে কি ভাল পায় আৰু সেনেকৈ কথা পাতিব লাগে বাচ্ছাৰ লগত তেতিয়া ভাল পায় বাচ্ছাও মানে ফ্ৰী হয় আমাৰ লগত ফ্ৰেণ্ড হিচাপে সিহঁতেও ভাবি ল'ব আমাক মানে যেতিয়া শাসন কৰিবলৈ কৰিবই কিন্তু যিখিনি এনি টাইম সিহঁতক এইটো নকৰিবা সেইটো নকৰিবা এনি টাইম সিহঁতক কি প্ৰেছাৰ দি থাকিব নালাগে তেতিয়া সিহঁতে কি হৈ যায় মানে কি বিৰোধী হৈ যায় কিছুমান বস্তুত সেয়ে মই এজ এ পেৰেণ্টছ হিচাপে এইটো কথা কওঁ যে বাচ্ছাক শাসন কৰিলে এনি টাইম নহয় সিহঁতৰ লগত ফ্ৰেণ্ডলিও কিছুমান বস্তু সিহঁতৰ লগত শ্বেয়াৰ কৰিব লাগে তেতিয়া সিহঁতৰ ভাল লাগে আৰু 2 নম্বৰ কথাটো হ'ল সিহঁতক মানে কি ধৰা আমি কিবা এটা কাম কৰিব লৈছোঁ কিবা এটা কৰিব লওঁতে ধৰা বিচনাখনে পাৰিব লৈছোঁ বা কাপোৰখিনিয়ে জাপিব লৈছোঁ সিহঁতকো যদি তাত আমি মানে কি সংগী কৰি লওঁ বা আহাচোন কাপোৰখিনি জাপোঁ বা বিচনাখন পাৰোঁ এনেকৈ যদি সংগ কৰি লওঁ সিহঁতে কি কৰিব ভাল পাব তেতিয়া সিহঁতে আমাৰ লগত কি হ'ব ফ্ৰেণ্ডলি মানে কিছুমান বস্তু কি কৰিব শ্বেয়াৰ কৰিব সেনেকুৱা কৰিব লাগে প্ৰত্যেক গাৰ্জেনে সেনেকুৱা কৰিব লাগে বা নোৱাৰে বুলি কৈ এৰি দিব নালাগে নিজৰ লগত মানে কি সোমাই ল'ব লাগে সিহঁতক কিছুমান বস্তুত তেতিয়া সিহঁতেও ভাল পায় আৰু আমাৰো ভাল লাগে তেতিয়া মই তেনেকুৱা কৰোঁ কিন্তু দেই মই কেতিয়াবা তাক কওঁ বাবুক কওঁ সি 4 বছৰ হৈছে তথাপিও মই তাক কওঁ যে যোৱাচোন বিচনাখন পাৰা চোৱাচোন কাপোৰখিনি এনেকৈ আছে তুমি আনি পেলাই ইয়াত থৈ দিয়া জাপি থৈ দিয়া বা যিয়ে পাৰক বা নোৱাৰক সেইটো সিহঁতৰ মেটাৰ নহয় কিবা এটা কৰিব দি থাকিব লাগে সিহঁতক তেনেকুৱা আৰু মানে সিহঁতক কি জানেনে মানে কি মানি ছেভ কৰাটো সিহঁতক শিকাব লাগে এটা মানে কি মানি বেগ আনি দিব
মানি বেগটোক ক'ব যে কিবা যদি সিহঁতক লাগে বুলি কয় আপুনি নিদিব সেইটো বস্তু, যিটো একদম দৰকাৰী সেইটোতো দিবই লাগিব ন, যিটো সিহঁতে লাগে কৰি থাকে সেইটো বস্তু সিহঁতক মানে কি কৰিব, এনেকৈ মানি বেগ এটা আনি দিব আৰু ক'ব যে ইয়াতে তোমালোকে পইচাটো জমা কৰা আৰু সেই পইচাটো সেই বস্তুটোৰ হিচাপত যদি হয় সেই বস্তুটো তুমি লৈ আহিবা। সেইটো ছেভিংছটো সিহঁতক শিকাব লাগে। মই মানে এজ এ পেৰেণ্টছ হিচাপে কওঁ ছেভিংছটো শিকাব লাগে সিহঁতক। এনেকৈ আনি দিব এটা মানে মানি বেংক এটা আনি দিব, মানি বেংকটোত পইচা আপুনিয়ে দিব, সিহঁতেনো ক'ত পাব, কোনোবাই দিলে বা আপুনি দিলে বা 10 টকা লোৱা 20 টকা লোৱা এনেকৈ সদায় দি থাকিব, সিহঁতক জমা কৰিব দিব, কিন্তু সেইটো পইচা মানি বেংকটোত থ'ব দিব, থৈছেনে নাই সেইটো লক্ষ্য কৰিব আপোনালোকে। এনেদৰেই যেতিয়া থ'ব, থৈ যেতিয়া সেই বস্তুটো মানে ভাবিব যে এই বস্তুটো আনাৰ কাৰণে ইমান কষ্ট কৰিব লগা হৈছে, ইমান পইচা জমা কৰিব লগা হৈছে, মই তেতিয়া সিহঁতে সেই বস্তুটো ফিল কৰিব আৰু তেতিয়াহ'লে অভাৱ কি বস্তু সিহঁতে বুজি পাব। নহ'লে ডাঙৰ হ'লে লাগে বুলি বস্তুটো মানে কান্দি কাটি হ'লেও ল'বই, এনেকুৱা হ'ব। সেনেকুৱা নকৰিব, বস্তুটো বিচৰাৰ লগে লগে আপোনালোকে নিদিব। মই এজ এ পেৰেণ্টছ হিচাপে কৈছোঁ, মোৰো এজন ল'ৰা আছে, বাচ্ছা আছে, সেই হিচাপে মই কৈছোঁ, যিখিনি মই এক্সপিৰিয়েঞ্চ পাইছোঁ তাৰ হিচাপত, সেই হিচাপতে মই আপোনালোককো কৈছোঁ। ময়ো ইমান পাৰফেক্ট মাক নহয়, ময়ো মানে দেখি শুনি শিকিহে মই তাক গাইড দি আছোঁ সেই বস্তুটো। তো আপোনালোকেও তেনেকুৱা কৰিব, এটা মানি বেগ আনি দিব আৰু তাত মানে কি পইচা থ'বৰ কাৰণে শিকাব, আৰু সেই বস্তুটো যদি বস্তুটোৰ হিচাপত পইচাখিনি হয় তেতিয়াহ'লে লৈ যাই নিজে বস্তুটো আনিব দিব দোকানৰ পৰা, নিজে সেই দাম দৰ খেলাই সিহঁতক আনিব দিব, তেতিয়া সেই বস্তুটোৰ মূল্যটো বুজি পাব। বাহিৰত তেনেকুৱাই, বাহিৰৰ দেশবিলাকত তেনেকুৱাই। আমাৰ ইয়াত সেইটো বস্তু নাই, সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত মানে ডাউন হৈ আছে। কিন্তু বাহিৰত তেনেকুৱাই, বাহিৰত তেনেকৈ মানে কি কৰিব দিয়ে, বস্তুটো জমা কৰিব দিব, পইচাটো যাই সিহঁতক নিজে লৈ যাব, যাই দূৰত থাকিব, পেৰেণ্টছবিলাক দূৰত থাকি চাই থাকিব, তাৰপিছত সিহঁতক নিজে দাম দৰ খেলাই বস্তুটো আনিব দিব। সেনেকুৱা কৰিব লাগে, সেইটো কৰিব চেষ্টা কৰিব। তাৰপিছত আৰু এনেকুৱা যে প্ৰেছাৰ নিদিব, প্ৰেছাৰ দিলে সিহঁতে কি মেণ্টেলি ডিপ্ৰেশ্যনত গুচি যাব আৰু যি টি কাম কৰি দিব পাৰে। পৰীক্ষাত নম্বৰ কম পালে অহাৰ লগে লগে এনেকৈ নক'ব যে মই ইমান কষ্ট কৰি তোমাক পঢ়াইছোঁ আৰু তুমি এইখিনি নম্বৰ পাইছা, কিমান কষ্ট হয় মই তোমাক পঢ়াওঁতে, টকা পইচা গোটাওঁতে। সেনেকৈ প্ৰেছাৰ নিদিব। সেই প্ৰেছাৰটো দিয়াৰ ফলত কি হ'ব জানেনে, সিহঁতৰ মেণ্টেলি ডিপ্ৰেশ্যনত ভুগিব আৰু তেতিয়াহ'লে সিহঁতে মানে কি বেলেগ মানে ষ্টেপ লৈ ল'ব পাৰে। সেইকাৰণে সেনেকুৱা নকৰিব। কম নম্বৰহে কম পাইছে, একোতো ডাঙৰ কাম কৰা নাই ন সিহঁতে, সেইকাৰণে সিহঁতক বুজাব যে এইবাৰ যি হ'ল নেক্সট বাৰ তুমি ভাল কৰিবা, সেইটো কৈ সিহঁতক কি কৰিব, সান্তনা দি থৈ দিব। সিহঁতৰো যেতিয়া মনটো ভাল লাগিব। সেইটো আপোনালোকে পাৰিলে কৰিব, পাৰিলে নহয়তো কৰিবই, তেতিয়াহ'লে কি হয় বাচ্ছাটো মানে কি ডিপ্ৰেশ্যনত গুচি নাযায়। ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰোঁ আমি বাচ্ছাবিলাক, হয়নে, নিজে মাক হৈ গম পাইছোঁ কিমান কষ্ট হয় এটা বাচ্ছা জন্ম দিয়াৰ পৰা ডাঙৰ কৰালৈকে। আমাক মাহঁতে বা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে সেইটো আমি দেখা নাপালোঁ, বুজিও নাপালোঁ, কিন্তু এতিয়া নিজে মাক হৈ সেই বস্তুটো ফিল কৰিছোঁ। সেইকাৰণে মই ভাবিছোঁ যে যিবিলাক মাক বৰ্তমান হৈছে আৰু ভৱিষ্যতেও হ'ব, তেওঁলোকৰ কাৰণে মোৰ এই ভিডিঅ'টো অলপ হ'লেও যাতে মানে কি উপকাৰী হয় আৰু এই ভিডিঅ'টো। তাৰপিছত সেনেকুৱা বাচ্ছাৰ ক্ষেত্ৰত এইখিনি নিয়ম আপোনালোকে পালন কৰিব। তাৰপিছত আৰু এনেকুৱা নকৰিব যে সিহঁতক মানে কি জানেনে, লাগ বুলি বস্তুটো নিদিব, একদমেই নিদিব। এইটো বহুত বেয়া অভ্যাস, আমাৰো কেতিয়াবা সেনেকুৱা হয়, কিন্তু আমি দেখি শুনি এইটো বস্তু শিকিব লাগে। আমাৰো হয় সেনেকুৱা, লাগ বুলি বস্তু এটা দি আছে, কান্দি কাটি থাকিলে এইটো বস্তু একদমেই নিদিব। এইটো বহুত বেয়া প্ৰভাৱ পৰে বাচ্ছাৰ ওপৰত, পিছলৈকেও বহুত বেয়া হৈ যায় এইটোৰ পৰা, সেইকাৰণে সেইটো বস্তু নিদিব। আৰু সিহঁতে কি জানেনে, এটা বস্তু আমাৰ পৰা দেখিয়ে সিহঁতে শিকে, কৈ থাকিলে কিন্তু সিহঁতে সেইটো বস্তু নুশুনে। সিহঁতে এখন কাণেৰে সোমাব, এখন কাণেৰে ওলাই দিব, কিন্তু সিহঁতে কি কৰে জানেনে, দেখি বস্তুটো শিকে। আমি যদি ধৰা বেয়া কাম এটা কৰিছোঁ, সিহঁতে সেই বস্তুটো অনুসৰণ কৰিব, কিন্তু কৈ আছোঁ ধৰা ভাল কথা এটা কৈ আছোঁ, সেইটো বস্তু কিন্তু সিহঁতে নুশুনে, যিয়ে নহওক। সেইকাৰণে বাচ্ছাৰ আগত সদায় ভালটো দেখুৱাব লাগে,
আমাৰ মাক বা দেউতাকে হওক বা ঘৰৰ মেম্বাৰে হওক, যোনেই নহওক, সদায় বাচ্ছাৰ আগত ভাল কথা ক'ব লাগে, ভাল বস্তু দেখাব লাগে। সেইবিলাক বস্তু সিহঁতে অনুসৰণ কৰিব। কিন্তু কৈ থাকিলে বা তুমি এইটো কিয় কৰিছা, এইটো নাপায় নহয়, এইটো নকৰিবা, এনেকৈ কৈ থাকিলে সিহঁতে সেইটো বস্তু বেছি গুৰুত্ব নিদিয়ে। সেইটো বস্তু আপোনালোকে চাব, মনত ৰাখিব। তো আজি সেইখিনিয়ে মোৰ ক'বলগীয়া আছিল ভিডিঅ'টোত। যদি ভাল লাগিল ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম, যিটো ভিডিঅ'ৰ পৰা আপোনালোকে অলপ হ'লেও মানে কি উপকৃত হ'ব পাৰে, অলপ হ'লেও আপোনালোকৰ সহায় হয়। এনেকুৱা ধৰণৰ ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম। তো আজিৰ কাৰণে আহিছোঁ, বাই।